নিমখীয়া বৰফিকেইটা খাবলৈ মই এয়া চাটনি লৈছোঁ, নাৰিকল আৰু বাদামৰ চাটনি। বৰফিকেইটা চাহৰ লগতো খাব পাৰে, চাটনিৰ লগতো খাব পাৰে, যিহৰ লগতে খাবলৈ বহুতেই সোৱাদ লাগে। আৰু ওচৰৰ পৰা এপিচ দেখুৱাই দিছোঁ, দেখিছেনে কিমান ধুনীয়া লাগিছে। মই ভাঙিও দেখুৱাওঁ, এয়া একেবাৰে কোমল, মানে একদম কেকতকৈ মানে সোৱাদ লগা এপিচ বৰফি হয়। আৰু বনাবলৈ একেবাৰে সহজ, কম বস্তুৰে, পাকঘৰত থকা বস্তুৰে বনালোঁ। আৰু মইনো এই বৰফিকেইটা কেনেধৰণেৰে বনালোঁ তাকে আজি মই আপোনালোকক দেখুৱাওঁ, আহক। ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে মই এটা ডাঙৰ বাতি লৈ লৈছোঁ আৰু বাতিটোত লৈছোঁ এয়া দৈ মই এবাতি লৈছোঁ আৰু বাতিটোৰ জোখতে সকলোখিনি বস্তু ল'ম। সেইকাৰণে আপোনালোকে এনেকুৱা ৰেচিপি বনালে কোনোবা এটা বাতিৰ জোখ বা কাপৰ জোখ লৈ ল'ব। আৰু সেই একেটা বাতিৰ জোখত এয়া মই এবাতি চুজি মিলাই দিছোঁ আৰু চুজি আৰু দৈখিনি খুব ভাল ধৰণেৰে আমি মিলাই দিম। চুজি আৰু দৈখিনি এয়া মই খুব ভাল ধৰণেৰে মিলাই দিলোঁ আৰু এতিয়া ইয়াতে মই গাখীৰ দিছোঁ। মোৰ ওচৰত গাখীৰ আছিলে, সেইকাৰণে মই গাখীৰ দিছোঁ আধা বাতি। আৰু আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে দেই, পানী দিলেও হ'ব। গোটেই বস্তুখিনি মই খুব ভাল ধৰণেৰে এয়া মিলাই দিছোঁ, দেখিছেনে বাৰু। এতিয়া গৰমৰ দিন, আমি দৈ দিয়া বস্তু খালে আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল। দৈ খাবই লাগে গৰম দিনত, নহয় জানো। আৰু সেইকাৰণে মই দৈ ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে দৈ ঠাইত পানী দিও বনাব পাৰে বা গাখীৰ নিদিলেও একো কথা নাই, পানী দিও এনেধৰণেৰে চুজিখিনি প্ৰথমতে আমি অলপ দেৰি মানে ৰেষ্টত থ'ব লাগিব, কাৰণ চুজিখিনি ফুলিব লাগিব। এতিয়া মই প্লেট এখনেৰে ঢাকি থৈ দিছোঁ 10 মিনিটৰ কাৰণে, তাৰপিছত মই দেখুৱাম। আমাৰ 10 মিনিট সময় হৈ গ'ল আৰু আমি ঢাকোনখন খুলি চাইছোঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ চুজিখিনি ফুলি গ'ল আৰু গোটেই বস্তুখিনি অকণমান গাঢ়া হৈ গ'ল। এয়া চাওক, এতিয়া মই ইয়াতে আৰু কেইটামান বস্তু মিলাম, আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া সেই একেটা বাতিৰ জোখতে লৈছোঁ মই চাউলৰ গুড়ি দেই। আৰু এয়া পেকেটৰ চাউলৰ গুড়ি হয়, ঘৰত খুন্দি লোৱা চাউলৰ গুড়ি ল'লেও বহুত ভাল কথা। আৰু ইয়াত আমি সোৱাদ অনুসৰি এয়া নিমখ মিলাই দিছোঁ, লগতে এয়া নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি হয়, পেকেটৰে হয় এইবোৰ বস্তু। এয়া মই চাহ খোৱা চামুচেৰে 3 চামুচ মিলাই দিছোঁ। এইটো অপশ্যনেল হয়, যদি আপোনালোকৰ ওচৰত নাথাকে মিলাব নালাগে বাৰু, কিন্তু মিলাই দিলে মানে সোৱাদটো খুব ভাল হয়। যিহেতু আমি মিঠা ব্যৱহাৰ কৰা নাই এইটো বৰফিত, অকল নিমখেৰে বনাম, সেইকাৰণে অকণমান যদি আমি এনেধৰণেৰে নাৰিকলৰ গুড়ি মিলাই দিওঁ, খাবলৈ বহুত সোৱাদ লগা হ'ব। এতিয়া ইয়াত মই অকণমান পানী মিলাই দিম, বেছি ডাঠ হৈছে, পানী হিচাপত মিলাব। আৰু পানীটো কিমান মিলাইছোঁ কি কথা সেইটো আপোনালোকে যেতিয়া বনাব তেতিয়া গম পাব। ইয়াৰ পৰা ক'লে হয়তো মানে কম বেছি হ'ব পাৰে, সেইকাৰণে মই দেখুৱাম আমাৰ বেটাৰটো কোনটো জোখত ৰাখিব লাগে। গোটেই বস্তুখিনি মই খুব ভালদৰে একদম ফিটি লৈছোঁ। এয়া দেখিছেনে, অকণমানো গুটি গোটা নাই। এনেধৰণেৰে আমি খুব ভাল ধৰণেৰে মিলাই ল'ব লাগিব। আৰু বেটাৰটো আপোনালোকে দেখিছেনে, বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। এতিয়া মই ইয়াতে মিলাই দিম আৰু এটা বস্তু। এয়া দেখিছেনে, এখন মই হাতাত ঘি এচামুচ গৰম কৰি লৈছোঁ আৰু ঘিতে মই এয়া জিৰা আৰু কালজিৰা দি দিছোঁ দেই, আৰু অকণমান মিলাই দিছোঁ। আৰু ইয়াতে মই দিম নৰসিংহৰ পাত সৰু সৰুকৈ কাটি থৈছিলোঁ, এয়া দি দিছোঁ। অকণমান লৰাই দিছোঁ এনেধৰণেৰে দিলে খাবলৈ বহুত সোৱাদ লগা হয়, সেইকাৰণে। আৰু এইখিনি বস্তু এতিয়া মই ইয়াতে ধুনীয়াকৈ মিলাই দিছোঁ, এয়া দি দিম আৰু বহুত ধুনীয়াকৈ আমি এইখিনি মিলাই দিম। মই কৈছোঁৱেই, যিহেতু আমি নিমখীয়া বৰফি বনাইছোঁ, এনেধৰণেৰে ঘিউৰ অকণমান তাৰকা যদি আমি চুজিখিনি দি দিওঁ বহুত সোৱাদ লগা হয়। এয়া মই ধুনীয়াকৈ মিলাই দিলোঁ। এটা কেক টিন লৈছোঁ, আপোনালোকে এখন কাঁহীও ল'ব পাৰে, ষ্টিলৰ কাঁহীত এনেকুৱা অকণমান থাকিব লাগিব, এনেকৈ, তেতিয়া আমাৰ ভাল হয় বস্তু বনাবলৈ। আৰু বস্তুখিনি মই পানীৰ ভাপত বনাম আজি বৰফিটো, সেইকাৰণে পানীখিনিও মই গৰম কৰি থৈছোঁ। আৰু এয়া আকৌ দেখুৱাইছোঁ এবাৰ। ইয়াত আৰু এটা বস্তু মিলাব লাগিব, সেইটো বস্তু নিমিলালে নহ'বই, মিলাবই লাগিব। সেইটো কি গম পায়নে, সকলোৱে জানেই বাৰু, তথাপিতো মই দেখুৱাই দিছোঁ। এয়া হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰ মিলাই দিলে আমাৰ বৰফিটো খাবলৈ একদম মানে বহুত ধুনীয়া হয়, কোমল হ'ব। আৰু এয়া দেখিছেনে, এচামুচেই হ'ব, মানে আধা চামুচ যেন দেখিছে, চামুচখন অকণমান ডাঙৰ, সেইকাৰণে মই এয়া
ইমানখিনি লৈছোঁ, সৰু চামুচেৰে এচামুচেই হ'ব। এয়া বেকিং পাউডাৰ আৰু লগতে আমি দিম বেকিং চ'ডা। এয়া বেকিং চ'ডা আধা চামুচতো নহয়, 4ভাগৰ 1ভাগ হ'ব। এইখিনি বস্তু মিলাই দিছোঁ আৰু এক্টিভেট হ'বৰ কাৰণে ইয়াত অকণমান মই পানী দি দিম, তেতিয়াহে আমাৰ বস্তুখিনি এক্টিভেট হ'ব। সেয়া দেখিছেনে, পানী দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি যায়। এতিয়া আমি গোটেই বস্তুখিনি এবাৰ ভাল ধৰণেৰে মিলাই দিম। বহুত খৰধৰকৈ মিলাব নালাগে, মিহি হাতেৰে ধুনীয়াকৈ মিলাই দিব লাগিব আৰু বহুত দেৰিও মিলাই থাকিব নালাগে বেকিং পাউডাৰ বেকিং চ'ডা দিয়াৰ পিছত, যাতে বেকিং পাউডাৰ বেকিং চ'ডা গোটেইখিনি ধুনীয়াকৈ মিলি যায়। এনেদৰে আমি মিলাই ল'ব লাগিব। ধুনীয়াকৈ মই গোটেইখিনি বস্তু মিলাই ল'লোঁ আৰু এচামুচ মই ওপৰৰ পৰা পেলাই দেখুৱাইছোঁ, দেখিছেনে? এনেধৰণৰ আমাৰ বেটাৰটো হ'ব লাগিব। আৰু এতিয়া আমি যিটো পাত্ৰত বনাম সেই পাত্ৰটোত আমি দি দিম। মই কেক টিনেই লৈছোঁ, কৈছোঁ আপোনালোকক, আৰু গোটেইখিনি মই ইয়াতে ঢালি দিম। আৰু কেক টিনটো অকণমান তেলৰে বা ঘিউৰে গ্ৰীছ কৰি ল'ব, তেতিয়া ভাল হয়। টেপ টেপ কৰি দিছোঁ, তেতিয়া এয়াৰ বাবুল ভিতৰত নাথাকে। এয়া দেখিছেনে, ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাই দিম, যদি থাকে আপোনালোকৰ মিলাব। এয়া শুকান নাৰিকলৰ গুড়ি। শুকান নাৰিকল বস্তুটো য'তেই নিদিওঁ আমাৰ খাবলৈ বহুত ভাল হয়, নহয়নে? সেইকাৰণে অকণমান দি দিছোঁ। মই কোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ভাবে অকণমান ড্ৰাই ফ্ৰুট মিলাই দিওঁ, মিলাই দিব পাৰে দেই। মই আজি ড্ৰাই ফ্ৰুট দিয়া নাই। নাৰিকলৰ আৰু দৈ আৰু চুজি আৰু পিঠাগুড়িৰে বনাইছোঁ। বহুত সোৱাদ লগা হয়, একদম কম বস্তুৰে আপোনালোকে বনাব পাৰে। কুকাৰটোত পানী এগিলাচ দি মই আগতেই প্ৰিহিট হ'বলৈ থৈ দিছিলোঁ আৰু পানীখিনি ধুনীয়াকৈ উতলি আছে। কুকাৰটো গৰম হৈ আছে। কুকাৰৰ সলনি আপোনালোকে কেৰাহী ল'ব পাৰে, যিকোনো বস্তু ল'ব পাৰে, যিটো কমফৰ্টেবল হয় আপোনালোকে লৈ ল'ব। আৰু এতিয়া মই এই কেক টিনটো ইয়াতে ধুনীয়াকৈ দি দিছোঁ। গৰম হৈ আছে বহুত। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ কেক টিনটো বহুৱাই দিলোঁ পানীত। ষ্টেণ্ড দিয়া নাই, কাৰণ মোৰ কুকাৰটো অকণমান ডাঠ হয়, সেইকাৰণে নিদিলেও হ'ব। ঢাকোনখনৰ মই এই ৰবৰডাল খুলি দিছোঁ আৰু চিটিটো খুলি দিলোঁ, আৰু যাতে আমাৰ হাৱা ওলাই যাব নোৱাৰে সেইকাৰণে কাগজৰ এয়া লগাই দিছোঁ, দেখিছেনে? এতিয়া আমি ধুনীয়াকৈ ঢাকোনখন ইয়াত লগাই দিম। গেছৰ ফ্লেমটো আমি এতিয়া মিডিয়ামত ৰাখিম, যিহেতু আমি পানীৰ ভাপত বনাইছোঁ। পানীৰ ভাপত বনালে মই সদায় গেছৰ ফ্লেম মিডিয়ামতে ৰাখোঁ, আৰু তেতিয়া খুব ভাল ধৰণৰে হয়। ল'ত ৰাখিলে বহুত দেৰি লাগিব আৰু ভালকৈ নুফুলিবও। মিডিয়াম ফ্লেমতে ৰাখি মই 20-25 মিনিটৰ পিছত আপোনালোকক দেখুৱাম। 25 মিনিট সময় হৈ গ'ল, মই ঢাকোনখন খুলি চাইছোঁ। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ আমাৰ ফুলি আছে, দেখিয়ে ভাল লাগিছে নহয়নে? তথাপিতো আমি শলা এডালেৰে টেষ্ট কৰি চাম, তেতিয়াহে গম পাম ভিতৰখন ধুনীয়াকৈ সিজিছেনে নাই। আৰু এয়া শলা এডাল লৈছোঁ, এনেকৈ মই ভৰাই চাইছোঁ, দেখিছেনে ধুনীয়াকৈ ক্লিন হৈ আহিছে, ক'তো লগা নাই। 2-3টা জেগাত চাব লাগিব। এয়া মই চাৰিওপিনে চালোঁ, ক'তো লগা নাই, ধুনীয়াকৈ ক্লিন হৈ আহিছে। মানে আমাৰ ভিতৰখন ধুনীয়াকৈ সিজি গৈছে। নিসিজিলে অকণমান লাগি আহিব। আৰু এতিয়া আমি বহুত গৰম হৈ আছে, উলিয়াব নোৱাৰোঁ, ইয়াতে থৈ দিম। অকণমান দেৰি পিছত ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক উলিয়াই দেখুৱাম বাৰু। আৰু মোৰ 25 মিনিট সময় লাগিছে, আপোনালোকৰ হয়তো বেছিও লাগিব পাৰে। সেইটো নিৰ্ভৰ কৰিব বেটাৰটোৰ ওপৰত। বেটাৰটো যদি পাতলা হয় তেতিয়া সোনকালে হ'ব, আৰু বেটাৰটো যদি এনেকুৱা ডাঠ হয় তেতিয়া 25 মিনিট সময় লাগিব। এয়া আমাৰ হৈ গৈছে। এতিয়া কেক টিনৰ পৰা মই উলিয়াই ল'ম। কেক টিনৰ পৰা উলিয়াবৰ কাৰণে এখন প্লেট ওপৰত দি দিছোঁ, আৰু এনেধৰণৰে মই উলটিয়াই দিম। আৰু অকণমান এয়া চাওকচোন, কিমান ধুনীয়াকৈ ওলাই পৰিছে, দেখিছেনে? আৰু ইয়াত ক'তো জ্বলা নাই, চাওকচোন কেক টিনটো। তাৰ পৰা মই ডাঙৰ প্লেট এখনত উলিয়াই ল'লোঁ, আৰু এতিয়া কাটিব লাগে। ভাবিছোঁ কেনেধৰণৰে কাটোঁ। সদায় এটা এটা শ্বেপত, স্কুৱাৰ বা ৰাউণ্ড শ্বেপত আমি বনায়ে থাকোঁ, নহয়নে? আজি অকণমান বেলেগ এটা শ্বেপত কাটিম দেই, আপোনালোকে চাই থাককচোন। ভাল লাগে নে নালাগে মোক ক'ব। আৰু দেখিছেনে, চাকুখনে কাটিয়েই মোৰ ভাল লাগিছে, একদম স্পঞ্জৰ দৰে কোমল হৈছে। মানে চাকুখন ভৰাই দিয়াৰ লগে লগে একদম ধুনীয়াকৈ কাট খাই গৈছে, আৰু ক'তো লগা নাই। এয়া কাটি লওঁ ৰ'ব, তাৰপিছত মই ধুনীয়াকৈ দেখুৱাম। আৰু এইটো মানে নিমখৰ হয়, সেইকাৰণে চব্জি, চাটনি আৰু চাহৰ লগতো খাবলৈ বহুত ভাল লাগে, গম পায়নে? এয়া দেখিছেনে? প্ৰথমতে মই এনেধৰণৰে কাটি ল'লোঁ, আৰু ভাবিছোঁ আজি অকণমান বৰফিৰ দৰে কাটি দিওঁ, তেতিয়া ভাল লাগিব। কি কয়? নিমখীয়া পিঠাও বুলি কওঁৱেই, এতিয়া নিমখীয়া বৰফি বুলি বনাই দিম দেই। এইবাৰ নিমখীয়া বৰফি বনাই দেখুৱাইছোঁ আপোনালোকক। যিসকলে মিঠা নাখায়
তেওঁলোকৰ কাৰণে এইটো নিমখীয়া বৰফি চাহৰ লগত খাব পাৰিব তেওঁলোকে তাৰপিছত আকৌ কি বুলি কয় চাটনি চাওক ধুনীয়াকৈ চেপটো আহিলেই হয় আহিব মানে ইমানেই কোমল হৈছে স্পঞ্জি হৈছে না ভাগি যায় বুলিয়ে ভয় লাগে কেকতকৈ স্পঞ্জি হৈছে মই কৈছোঁ নহয় আপোনালোকক মই এটা এটা পিচ দেখুৱাম তেতিয়া আপোনালোকে গম পাব ইমানেই মানে ধুনীয়া স্পঞ্জি হৈছে আৰু খাবলৈ কিমান সোৱাদ লগা হ'ব আপোনালোকে ভাবক মই কাটোতেই গম পাই গৈছোঁ এইয়া দেখিছেনে ধুনীয়াকৈ বৰফি আজি মই আপোনালোকক নিমখীয়া বৰফি বনাই দেখুৱাইছোঁ দেই নিমখীয়া বৰফি আৰু শুনিলে হাঁহি উঠা কথা কিন্তু নেহাঁহিব সঁচাকৈ বহুত সোৱাদ লগা হয় এয়া চেনি নোখোৱাসকলৰ কাৰণে এইটো নিমখীয়া বৰফি দেখিছেনে কিমান ধুনীয়া স্পঞ্জি হৈছে জালি চাওকচোন বাৰু খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকে চাহৰ লগত খাব পাৰিব চাটনি যিহৰ লগতে খায় আৰু কিমান সহজে মই কম বস্তুৰে বনাই দেখুৱালোঁ মাত্ৰ 3টা বস্তুৱে লাগে চুজি আৰু দৈ আৰু পিঠাগুড়ি আপোনালোকেও বনাই চাব যদি বনোৱা নাই আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ